তাকে আহিলোঁ একবাৰ এটা টিভিয়ে কিনি লৈ যাওঁ নেকি বুজা নাই বহুত দোকান আছে ডাঙৰ ডাঙৰ এখনো ভাল দোকান নাই ইয়াতে সোমাই যাওঁ ৰ কোনোবা আছে নে চাওঁ দোকানতো মানুহ কোৱাই গেলা মানুহটো দোকানটো আছে ৰ বুজা নাই এই দাদা টিভিটোৰ দাম কিমান আমি গাঁৱৰ মানুহ তাতে টিভি নিবিকো চালা ই মোক কেনেকৈ গম পালা গাঁৱৰ বুলি চালা আজি এইবাৰ দাড়ি চাড়ি কাটি যাম ৰ দাড়ি কাটি যাওঁ ৰ পূৰা দাড়ি চাড়ি কাটি ভালকৈ ঠগ হৈ যাব ধুনীয়া কৰি যাব লাগিব নাই এইখিনি থাকা নেকি আজি ৰঙা গেঞ্জিটো পিন্ধো একদম হিৰো হৈ যাব লাগিব অলপমান অঁ যাওঁ ৰচোন আজি কি কৈ চাওঁ কোথায় দোকানটো আছেনে নাই নিশ্চয় নাই আজি যাওঁ ৰচোন আজি চিনি পাই নাচাওঁ আছে ৰ দোকানটো এই দাদা টিভিটোৰ দাম কিমান আমি গাঁৱৰ মানুহ তাতে টিভি নিবিকো কেনে গম পাই গাঁৱত বুলি টিভিটো কিনি নিমেই আমাক আকৌ এটা পাই আজি আগতে নহ'লে টিভি কিনি নিম আজি পূৰা চাউথৰ হিৰো হৈ আছোঁ ৰ আজি কেনেকৈ চিনি পাব চাওঁ নহয় আজি বুজা নাই নাই ক'ত গ'লে দোকানটো আছে এই তাত টিভি কা দাম কিতনা হে আমি গাঁৱৰ মানুহ তাতে টিভি নিবিকো গুৰু চিনি পেলাবা কাৰণ কি গাঁও মানুহ দোকান দিছে গাঁও মানুহ টিভি সুধিয়ে যাওঁ কথাখন আজি এই দাদা আপুনি যে গাঁৱৰ বুলি কয় আপুনি কেনেকৈ চিনি পাব কাৰণ এইটো টিভি নহয় এইটো পিঠা গৰম কৰা মেচিন